হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া মই আজি পনৌনোৱা শাকৰ সৈতে সৰু মাছেদি বনাম। পনৌনোৱা আৰু আলু কাটি লৈছোঁ, লগতে ঔটেঙা, পিঁয়াজ আৰু কেইটামান মাছ মই হালধি নিমখ সানি লৈছোঁ। আনফালে এখন কেৰাহী মই গেছত উঠাই দিছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াতে মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হ'লে মই মাছখিনি ইয়াত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় বা মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে এবাৰ কমেণ্ট কৰি জনাব। মাছখিনি মোৰ এতিয়া ভজা হৈ গৈছে, আৰু এইখিনি মই এতিয়া কাঢ়ি ল'ম। সেই একেখিনি তেলতে মাছ ভাজা ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মই ভাজি ল'ম। পিঁয়াজখিনি ভাজি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই ইয়াতে পনৌনোৱা আৰু আলুখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ, যাতে পিঁয়াজখিনি সৈতে শাকখিনি ভালদৰে মিহল হৈ যায়। এতিয়া মই ইয়াতে হালধি আৰু নিমখ জোখমতে দি লৈছোঁ। নিমখ দিওঁতেনে সাৱধান হ'ব, কাৰণ এইখিনি শাক হয়, শাকখিনি কমি যাব, সেই গতিকে নিমখ অলপ কমকৈ দিব, আৰু নিমখ হালধি দি মই লৰাই লৈছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা ঔটেঙা কেইপিচ লগতে দি লৈছোঁ। ভালদৰে লৰাই দি এতিয়া মই ইয়াক ঢাকন দি ভালদৰে সিজিবলৈ এৰি দিম। লগতে এবাৰ দুবাৰ ঢাকন খুলি লৰাই থাকিব। আৰু ঔটেঙাখিনি মই অলপ থেতালি দিছোঁ, যাতে অকণমান টেঙা হয়। দুই তিনিবাৰ ঢাকন দি সিজোৱাৰ পাছত ভজাৰ পিছত এতিয়া মোৰ এয়া ঔটেঙাখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই এতিয়া পানী দি দিম। পানী আপোনালোকে জোখমতে দিব, মই প্ৰয়োজন অনুসৰি দি লৈছোঁ। যিখিনি দৰকাৰ মই সেইখিনিহে দি লৈছোঁ। আপোনালোকৰ যদি অলপ পনীয়া খায় তেতিয়াহ'লে পানীটো অলপ সৰহকৈ দিব। মই এনেধৰণৰ জোখত ৰাখি দিছোঁ পানীটো। আৰু উতল আহিবলৈ মই ঢাকন এখন দি দিম। মোৰ এতিয়া ধুনীয়াকৈ উতল আহিছে। উতল অহাত মই ইয়াতে মাছখিনি দি লৈছোঁ, আৰু মাছখিনি দি লোৱাৰ পাছত 5 মিনিটমান উতল আহিবলৈ মই তৰকাৰীখিনি দি দিম। এয়া মোৰ তৰকাৰীখন হৈ গৈছে। প্লিজ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।